আকৌ আজি আমাৰ ঘৰৰ মানুহখিনি মন্দিৰলৈ বুলি গ'লোঁ। পাপা বোলে গাড়ীত তেল নাই, সেইকাৰণে আমিও তেল সোমালোঁ। আমিও এতিয়া মন্দিৰত পালোহি। মন্দিৰৰ ভিতৰত দৰ্শন কৰিবলৈ বুলি নহয়, পাপা আৰু মাৰ ওচৰতহে গৈছোঁ। বস্তুবিলাক থ'বলৈ গৈছে। বস্তুবিলাক থ'ব যাওঁতে ভিনদেউ আৰু বাক লগ পালোঁ। ভিনদেউ আৰু বা মন্দিৰলৈ বুলিহে আহিছিলে। আকৌ কিছুমান কথা কওঁতে স্পষ্ট নহ'ব পাৰে মোৰ। কথাখিনি স্পষ্ট নাই হোৱা বুলি আপোনালোকে ভুল নুবুজিব দেই। এফালে আকৌ মা, পেহী আৰু বা আহি উপস্থিত হৈ আছে। মই এতিয়া মন্দিৰত দৰ্শন কৰিবলৈ বুলি গৈ আছোঁ। বা আৰু ভিনদেউ ধূপ চাকি কিনি ল'লে। ময়ো এতিয়া ধূপ চাকি জ্বলাবলৈ লৈছোঁ। ধূপ আৰু চাকি জ্বলোৱা হোৱাৰ পিছত মন্দিৰত দৰ্শন কৰিবলৈ বুলি সোমাই গ'লোঁ। ডাঙৰ বা, সৰু বা আৰু ভিনদেউ শৰাইখনত বুট, মগু, নাৰিকল, আপেল, কল শৰাইখনত সজাইছে। মন্দিৰত দৰ্শন কৰি হোৱাৰ পিছত এইফালে ফটো মাৰিবলৈ বুলি ওলাই আহিলোঁ। চাওকচোন, এইফালে ফটো মৰাত ব্যস্ত হৈ আছে আৰু ময়ো ব্লগ বনোৱাত ব্যস্ত হৈ আছোঁ আৰু আমাৰ ছায়াও নাচি আছে। ফটো মাৰি হোৱাৰ পিছত আমিও মন্দিৰৰ পৰা বাহিৰলৈ বুলি ওলাই আহিলোঁ। চবৰে ভোক লগাৰ কাৰণে এই বস্তুখিনি খাবলৈ আনিলে আৰু এইফালে চবে শাক কটাত ব্যস্ত হৈ আছে। ভিডিঅ' এটা বনাবলৈ বুলি আহোঁতে উৰালৰ ওপৰত বান্দৰ এটা উঠি থকা দেখিলোঁ। আৰু আমিও পাৰ্কত খেলিবলৈ আহিলোঁ। পাৰ্কত খেলিবৰ কাৰণে টিকেট কাটিলোঁ। আমিও এতিয়া পাৰ্কৰ ভিতৰলৈ সোমাই আহিলোঁ। এইফালে বা আৰু পুতুও খেলিবলৈ ষ্টাৰ্ট কৰি দিলে। আৰু ময়ো খেলিলোঁ। চাওকচোন, পানীখিনি ইমান ধুনীয়াকৈ পৰি আছে, কিবা এটা দেখিবলৈ ভাল লাগিছে। ভাত খাবলৈ টাইম হৈ গ'ল, সেইকাৰণে চবেই বহি ল'লোঁ। আৰু এইফালে পিহিও ভাত দি আছে আৰু পাপা, খুৰা, জেঠাইও খাবলৈ বুলি বহি ল'লে। এইফালে ছাইডত পেহাও আছে। দাদা মোবাইলতো ফটো কেইটামান মাৰিলোঁ। আকৌ নেক্সট ব্লগত লগ পাম, বাই।